Hello everyone, welcome to our channel Cuisine Fusion. মই আজি আপোনালোকৰ ওচৰত গাহৰি মাংসৰ আৰু এটা নতুন ৰেচিপি লৈ আহিছো। তেন্তে আপোনালোকে চাই থাকক। মই আজিৰ এই ৰেচিপিটো বনাবলৈ আৰম্ভ কৰো। এতিয়া এই গাহৰি মাংসখিনি অকমান সময় বইল কৰি লও। পানীখিনি উতল আহিছে। এতিয়া মই ইয়াতে অকমান নিমখ দি দিছো আৰু অকমান হালধি পাউডাৰ দি দিছো। এতিয়া এই গাহৰি মাংসখিনি ইয়াতে দি দিছো। এতিয়া এইখিনি বইল কৰি লোৱা হৈ গৈছে। এতিয়া এই গাহৰি মাংসখিনি পানীখিনিৰ পৰা মই প্লেট এখনত উলিয়াই লৈছো। এতিয়া কেৰাহীত এইখিনি মিঠাতেল দি দিছো। তেলখিনি গৰম হৈছে। এতিয়া মই ইয়াতে তেজপাত দি দিছো আৰু কেইটামান শুকান জলকীয়া দি দিছো। এইখিনি অকমান সময় ভাজি লও। এতিয়া মই ইয়াতে এইখিনি পিয়াজ দি দিছো। এতিয়া এই পিয়াজখিনিকো আৰু অকমান সময় ভাজি লও। এতিয়া ইয়াতে এইখিনি আদা আৰু নহৰুৰ পেষ্ট দি দিছো। এইখিনিকো আৰু অকমান সময় ভাজি লও। এই গোটেইখিনি এতিয়া ভালকে ভাজি লোৱা হৈ গৈছে। এতিয়া মই ইয়াতে গাহৰি মাংসখিনি দি দিছো। এতিয়া ভালকে লৰাই দিও। এতিয়া ইয়াতে নিজৰ সোৱাদ অনুসৰি অকমান নিমখ দি দিছো আৰু অকমান হালধি পাউডাৰ দি দিছো। এতিয়া ভালকে মিক্স কৰি দিছো। এতিয়া মই গেছৰ ফ্লেমটো মিডিয়াম কৰি দিছো। এতিয়া 10 মিনিটৰ কাৰণে ঢাকন এখন লগাই মাংসখিনি সিজিবলৈ দিও। এতিয়া 10 মিনিট হৈ গৈছে। এবাৰ চাই লও। মাংসখিনি এতিয়া ভালকে লৰাই দিও। এতিয়া আকৌ 10 মিনিটৰ কাৰণে ঢাকনখন লগাই মাংসখিনি ভালকে সিজিবলৈ দিও। এতিয়া 10 মিনিট হৈ গৈছে। চাই লও। এই মাংসখিনি এতিয়া ভালকে লৰাই দিও। এতিয়া মই ইয়াতে এইখিনি আলু দি দিছো। আলু মই ইয়াতে দুটা দিছো। এতিয়া এবাৰ মিক্স কৰি দিছো। এতিয়া আকৌ 5 মিনিটৰ কাৰণে ঢাকনখন লগাই ভালকে সিজিবলৈ দিও। এতিয়া 5 মিনিট হৈ গৈছে। এতিয়া ভালকে গাহৰি মাংসখিনি লৰাই দিও। এতিয়া মই কিছুমান মছলা পাউডাৰ লৈ লৈছো। ইয়াতে দি দিও। এইখিনি ধনিয়া পাউডাৰ, জিৰা পাউডাৰ, ৰেড চিলি পাউডাৰ, গৰম মছলা আৰু মিট মছলা। এইখিনি এতিয়া ভালকে মিক্স কৰি দিছো। এতিয়া ইয়াতে এইখিনি বিলাহী দি দিছো। এইখিনিকো এতিয়া ভালকে মিক্স কৰি দিও। এতিয়া এই বিলাহীখিনি গলি যোৱালৈকে এনেদৰে ভাজি থাকিব লাগিব।
এয়া চাওক বিলাহীখিনি এতিয়া ভালকৈ সিজি গলি গৈছে। এতিয়া ইয়াতে এইখিনি অকণমান গৰম পানী দি দিছোঁ, ভালকৈ এবাৰ মিক্স কৰি দিওঁ। এতিয়া আকৌ 5 মিনিটৰ কাৰণে ঢাকনখন লগাই ভালকৈ সিজিবলৈ দিওঁ। এতিয়া 5 মিনিট হৈ গৈছে। ইয়াতে মই যিখিনি গৰম পানী দিছিলোঁ সেই পানীখিনি এতিয়া শুকাই গৈছে। এতিয়া ভালকৈ এবাৰ লৰাই দিছোঁ। এই গাহৰি মাংসখিনি এতিয়া সিজা নাই। এই গাহৰি মাংসখিনি সিজিবৰ কাৰণে মই এতিয়া আৰু অকণমান গৰম পানী ইয়াতে দি দিছোঁ। এতিয়া ভালকৈ লৰাই দিছোঁ। এতিয়া আকৌ 10 মিনিটৰ কাৰণে ঢাকনখন লগাই গাহৰি মাংসখিনি ভালকৈ সিজিবলৈ ৰাখি থওঁ। এতিয়া 10 মিনিট হৈ গৈছে, চাই লওঁ। এতিয়া এবাৰ ভালকৈ লৰাই দিছোঁ। এতিয়া ইয়াতে এইখিনি অকণমান ব্লেক পেপাৰ পাউডাৰ দি দিছোঁ, ভালকৈ এবাৰ মিক্স কৰি দিছোঁ। এতিয়া এই গাহৰি মাংসৰ ৰেচিপিটো ৰেডি। এইখিনি মই এতিয়া গৰমে গৰমে ছাৰ্ভ কৰি লওঁ। এতিয়া এই গাহৰি মাংসৰ ৰেচিপিটো খাবৰ কাৰণে ৰেডি। আজিৰ মোৰ এই গাহৰি মাংসৰ ৰেচিপিৰ ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে তেন্তে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, মোৰ এই চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই অল কৰি দিব, যাতে মোৰ আহিব লগা প্ৰত্যেকটো নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে। থেংকছ ফৰ ৱাচিং।